ৰাজপথৰ গাঁত পুতিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতো যেন কাণসাৰ নাই প্ৰশাসনৰ। গুৱাহাটীৰ পিছত এইবাৰ যোৰহাট। ৰাজপথৰ গাঁতৰ বাবে অকাল মৃত্যু এজন ব্যক্তিৰ। আৰু কিমান ভুগিব জনসাধাৰণে? পথত থকা গাঁতৰ বাবে গুৱাহাটীৰ গণেশগুৰিত ৮ জুনত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হৈছিল প্ৰিয়া কুমাৰী নামৰ এগৰাকী মেধাৱী ছাত্ৰী। দুৰ্ঘটনাৰ এসপ্তাহৰ ব্যৱধানতে যোৰহাটত এই ঘটনাৰ পুনৰাবৃত্তি হয়। ৰাজপথৰ গাঁতৰ বাবে অকাল মৃত্যুক সাবটিলে প্ৰাঞ্জল প্ৰতিম বৰা নামৰ এজন যুৱকে। ৰাষ্ট্ৰীয় ঘাইপথত থকা পানী ভৰ্তি গাঁতৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে যোৰহাটৰ অজন্তা বাইপাছ তিনিআলিৰ কিছু পশ্চিমৰ পৰা উজনিলৈ 4 লেনযুক্ত পথ নিৰ্মাণ কৰি থকা হৈছে। বৰষুণৰ ফলত আজিয়েই নিৰ্মীয়মান পথৰ গাঁতবিলাক পানীৰে পৰিপূৰ্ণ হৈ পৰিছে। সন্ধিয়া প্ৰায় ৮ বজাত নগৰৰ দিশৰ পৰা এখন স্কুটিৰে গৃহাভিমুখী হৈ থকা প্ৰাঞ্জল প্ৰতিম বৰাই এটা পানী ভৰ্তি গাঁতত সোমোৱাৰ পৰা স্কুটিখন বচাবলৈ লওঁতে পথৰ কিছু মাজলৈ যোৱাৰ সময়তে উক্ত স্থানত উপস্থিত হোৱা এখন ট্ৰাকে তেওঁক মহতিয়াই নিয়ে। স্থানীয় সূত্ৰৰ মতে যুৱকজনৰ শৰীৰৰ ওপৰেৰে গাড়ীৰ চকা পাৰ হৈ যায়। এইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰে। উল্লেখযোগ্য যে 4 লেনযুক্ত পথ নিৰ্মাণত নিৰ্দেশনা নথকাৰ বাবে প্ৰায় এমাহৰ পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনাত ONGCৰ এজন ভূতাত্ত্বিক নিহত হৈছিল। শেহতীয়াকৈ গুৱাহাটীৰ দুৰ্ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পথৰ গাঁত পুতাৰ লগতে নিৰ্মীয়মান পথত নিৰ্দেশনা দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও যোৰহাটৰ অজন্তা বাইপাছৰ তিনিআলিৰ সমীপত পথছোৱা বিধ্বস্ত হৈ আছে। বৰুৱা চাৰিআলিটো মই ৰিচাৰ্জ ৰেগুলাৰ খোজ কাঢ়োঁ। মই আজি খোজকাঢ়ি থাকোঁতে এইখিনিত এজন মানুহ স্কুটি লৈ ব্লেক কালাৰৰ স্কুটি এখন লৈ মানে তেখেত পৰি থকা দেখিলোঁ। তাৰপিছত ওচৰত আহি চাইছোঁ তেখেতৰ মানে ব্লাড ওলাইছে। তেওঁ লগালগ মই 100 ডাইল কৰিলোঁ। 100 ডাইল কৰিলত গুৱাহাটী পুলিচ কণ্ট্ৰল ৰুমত লাগিলে। গুৱাহাটী পুলিচ কণ্ট্ৰল ৰুমে মোক এভিয়েটৰখন কি কালাৰৰ, নাম্বাৰ কি, সকলোখিনি সুধিলে। তাৰপিছত যোৰহাট থানালৈ তেখেতসকলে ফোনটো কল কৰি দিলে। তাৰপিছত যোৰহাট থানাৰ পৰা পুলিচ আহিলে। আহি পেলাই তেখেতসকলে কি কৰিলে, অহাৰ পাছত ইয়াত গাড়ীবিলাক চাইড কৰিলে। প্ৰথম গাড়ী চাইড কৰিলে, কিন্তু মানুহজন তাতেই পৰি আছিলে। কিন্তু পাব্লিক দুজনমান পাব্লিকে গোট খাই পেলাই তাৰ পৰা এইখিনি চাইড কৰিলে। এইখন জেগাত টেষ্ট কৰি আছে চব। কোনো দায়িত্বহীন নাই। আহিছে এইফালে হুচেল মাৰিছে, গাড়ী চাইড কৰিছে। তেওঁলোকে যদি প্ৰশাসনৰ মানুহ প্ৰকৃততে আহি পেলাই এপেয়াখনটো লৈ গ'ল যেন মানুহজন জীয়াই থাকিলে। মোৰ হাতত মই লৈ থাকোঁতে মানুহজন মোৰ হাতৰ পৰা মানে গুচি গৈছে। খুব বেয়া লাগিছে। মানুহজনক চিনি নাপাওঁ। এই পানীকণৰ কাৰণে সেই মানুহজনে হয়তো আজি জীৱন ত্যাগ কৰিলে। এই পানীকণৰ কাৰণে প্ৰশাসনে এইখিনিত আহি পেলাই ৰখি হুচেলটো মাৰি ট্ৰেফিকজনে সুধিব হেলমেটটো তোমাৰ কিয় নাই, সেইটো সোধাতকৈ এই ৰাস্তাটো বনাই আছে যেতিয়া তেওঁলোকৰ এইখিনি দায়িত্ব এটা আছিলে। নহয়, যেতিয়া সুধিব তেতিয়া তেওঁলোকৰ দায়িত্ব সেইটো কাৰণেই হৈছে। আৰু এটা কথা মই আপোনাক ক'ব বিচাৰোঁ যে 100 ডাইল কৰিছিলোঁ। 100ত পুলিচৰ গুৱাহাটী কণ্ট্ৰল ৰুমে ৰিচিভ কৰিলে। যেতিয়া মই 102 এম্বুলেঞ্চ সেৱাটো যেতিয়া ডাইল কৰিলোঁ, ফোনটো গুৱাহাটীত লাগিলে। গুৱাহাটীৰ পৰা যোৰহাটলৈ ট্ৰেন্সফাৰ কৰিলোঁ বুলি ক'লে কলটো, কিন্তু তেখেতসকলৰ কোনো ৰেছপণ্ডেই নাই। মানে ল'ৰাজন স্কুটিখনলৈ আহি আছিলে। আগ চকাটোত মানে ল'ৰাটো পানীখিনিৰ কাৰণে ৰাস্তা পালে গুচি গ'ল। আগ চকাটোত ঝাটকা খাই পেলাই স্কুটি আহি পৰি গ'ল নহয়। স্কুটিখন এফালে পালে, সেই কিন্তু গাড়ীখনৰ পালে বোলে বেক চকাটো উঠি গ'ল পিঠিত। মাথাত উঠা নাই, মাথাটো ভিতৰৰ ফালে আছিলে, পিঠিয়েদি উঠি গ'ল। মই নিজে দেখিছোঁ। আপুনি সন্মুখতে আছিলে ন? হয়, মই এনেকুৱা আহি আছিলোঁ। ল'ৰাটোৰ নাম প্ৰাঞ্জল প্ৰতিম বৰুৱা। প্ৰাঞ্জল প্ৰতিম নাম চাম নহৈছিল। অকণমান চক খাই গ'লো। আপুনি মানে গোটেইটো আপুনি নিজৰ আগত দেখিছোঁ। আছে সব জেগা আছে। ঠিক আছে, গম পালোঁ। মই আছোঁ এই জেগাতে। নিউজ ডেস্ক ৰিপৰ্ট, এনি টাইমছ।